হেল্ল' গাইজ নমস্কাৰ। এয়া আজি হঠাতে দুপৰীয়া আহিল বৰষুণ আৰু দিলে নেৰানেপেৰাকৈ বৰষুণ। মই ছাটত কাপোৰ মেলি দিছিলোঁ, কিন্তু দৌৰাকৈ লৈ আহি এয়া ফেনৰ তলতে দি থৈ দিছোঁ। নাজানো আজি শুকাব নে নাই। আৰু এইটো হৈছে মোৰ অৱস্থা, একদমেই বেয়া। এতিয়া অকণমান শুই লওঁ আৰু এয়া মই শুই উঠিলোঁ, 6টা বাজিল। এতিয়া যাওঁ চাহ খাব আৰু প্ৰেয়াৰ কৰিব। এয়া প্ৰেয়াৰ কৰি আহিলোঁ, চাহ খালোঁ আৰু এতিয়া পঢ়িব লৈছোঁ। টেবুল আছে, কিন্তু টেবুলত নপঢ়োঁ, মই বিচনাতে পঢ়োঁ, ভাল লাগে মোৰ বিচনাতে। আৰু এয়া হৈছে ৰাতি 11:30 বজাৰ দৃশ্য। বহুত বেছি শিল বৰষুণ, ৰাস্তাটো গোটেই শিলেৰে বগা হৈ গৈছে, কিন্তু কেমেৰাত ভালকৈ দেখা নাই। তো ৰাতিও মানে ভিডিঅ' কৰাত লাগি গৈছোঁ। আৰু আমাৰ অৱস্থাটো চাওকচোন, এই ভেণ্টিলেটৰখন খোলা আছিল, গতিকে তাৰ পৰা গোটেই শিলবিলাক আহি মোৰ বিচনাত, টেবুলত, কিতাপ চিতাপ চব জিকি গৈছে। এয়া চাওক শিল জিকি গৈছে, এয়া হাতত শিল। সেইবাবে এইবিলাক কৰিব লগা হৈছে বাৰু আজি।